ছাত্ৰ ছাত্ৰীসকল মোৰ ইজিলাৰ্ণ চেনেললৈ তোমালোকক স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ মানৱ বন্দনা। এই কবিতাখন আমি আলোচনা কৰিম। এই কবিতাখন লিখিছিলে চন্দ্ৰকুমাৰ আগৰৱালাই। প্ৰথমতে আমি মানৱ বন্দনানো কি, মানৱ বন্দনা কবিয়ে কিয় লিখিছে তাৰ বিষয়ে আমি কি কৰিব লাগিব, আলোচনা কৰিব লাগিব। মানৱ বন্দনা মানৱ মানে কি, আমি মানৱ মানুহটো বুজিয়ে পাওঁ। মানৱ মানে হৈছে মানুহ, বন্দনা মানে পূজা কৰা, সেৱা কৰা, সন্মান কৰা। কবি এইটোৱে বুজুৱাইছে যে মানৱ বন্দনা চন্দ্ৰকুমাৰ আগৰৱালাই, যাৰ কাৰণে কবিতাটো শিৰোনাম দিয়া হৈছে মানৱ বন্দনা। মানৱ বন্দনা মানে আমি বুজি পালোঁ যে মানুহক কি কৰা, সেৱা কৰা, মানুহক সন্মান কৰা, মানুহক কি কৰা, পূজা কৰা। চন্দ্ৰকুমাৰ আগৰৱালাই এই কবিতাখন লিখিছিলে। এতিয়া আমি আলোচনা কৰিব লাগিব কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ পৰিচয়খিনি। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিলে 1867 চনত আৰু তেখেতক জোনাকী যুগত ত্ৰিমূৰ্তি বুলি কোৱা হয়। এইটোতো আমি জানোৱে। জোনাকী যুগৰ এগৰাকী শ্ৰেষ্ঠ কবিও আছিলে তেখেতে। জোনাকী যুগৰ ৰোমান্টিক যুগৰ এগৰাকী কি আছিলে, তেখেতে শ্ৰেষ্ঠ কবি আছিল। তেখেতৰ বহুত কেইখন কি আছিলে, কবিতা পুথি আছিল। তাৰ মাজত দুখন কবিতা পুথি হৈছে প্ৰতিমা কবিতা পুথিখন লিখিছিলে 1914 চনত আৰু আনখন হৈছে বিন বৰাগী কবিতা পুথিখন লিখিছিলে 1967 চনত। আৰু তেখেতৰ আলোচনী আছিল, আলোচনীখন হৈছে জোনাকী আৰু সাতদিনীয়া অসমীয়া। তো আমি এইখিনি গমেই পালোঁ যে চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল। চন্দ্ৰকুমাৰ আগৰৱালাক জোনাকী যুগৰ ত্ৰিমূৰ্তি কবি বুলি কোৱা হৈছিলে। চন্দ্ৰকুমাৰ আগৰৱালা ৰোমান্টিক যুগৰ শ্ৰেষ্ঠ কবি আছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন কবিতা পুথি আছিল, এখন হৈছে প্ৰতিমা আৰু এখন হৈছে বিন বৰাগী। আৰু তেখেতৰ সম্পাদিত আলোচনীখন হৈছে জোনাকী আৰু সাতদিনীয়া অসমীয়া। তো ছাত্ৰ ছাত্ৰীসকল, এইখিনি আশা কৰোঁ তোমালোকৰ মনত থাকিব। এতিয়া আমি আলোচনা কৰিম কবিতাটোত ভিতৰত কবিয়ে কি কথা ফুটাই তুলিব বিচাৰিছে, কিনো বস্তু স্পষ্ট কৰি বুজাব বিচাৰিছে, যাৰ কাৰণে কবিয়ে মানৱ বন্দনা বুলি কবিতাটোৰ কি কৰিছে, শিৰোনামা লিখিছে। শিৰোনামাখন ইমান ধুনীয়াকৈ দিছে যে শিৰোনামাখন চাই আমাৰ এনেকুৱা লাগিছে যে কবিতাটোৰ মাজত কি আছে, আমি অলপ কি কৰোঁ, পঢ়ি চাওঁ। তো ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহোঁ আমি কবিতাখনলৈ। কবিতাখন অলপ পঢ়ি চাওঁ কি লিখিছে কবিতাখনত। আহিছে মানুহ, গৈছে মানুহ, মানুহ মায়াবী জীৱ, মানুহতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়। মানৱী জনম দিয়া উঠুৱাই, মানৱিক কৰম হতে, মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ, এই যে পৃথিৱী স্বৰ্গতো অধিক, মানুহ নিজাবি ঘৰ। মানুহে দেৱ, মানুহে হেৱ, মানুহ বিনে নাই কেও, কৰা পূজা পাদ্য অৰ্ঘ্য লৈ, জয় জয় মানৱদেৱ। ভাল লাগিছে কবিতাখন পঢ়ি, ভাল লাগিছে। কবিতাখনৰ মাজত যেন কিবা এটা কি আছে, ভাল লগা শব্দ আছে। কবিতাখন পঢ়ি অন্তৰখন চুই গৈছে। কবিতাখনত লিখিছে কবিয়ে এইটোৱে যে মানুহ আহিছে, মানুহ গৈছে মানুহ, প্ৰত্যেকটো শব্দই মোৰ অন্তৰখনত কি কৰিছে, চুই গৈছে। প্ৰত্যেকটো শব্দয়ে মানুহৰ মন কি কৰিব, চুই যাব। এনেকৈ কবি চন্দ্ৰকুমাৰ আগৰৱালাই কবিতাখন লিখিছে। ছাত্ৰ ছাত্ৰীসকল, যে চন্দ্ৰকুমাৰ আগৰৱালাই এই কবিতাটোৰ জৰিয়তে এইটোৱে প্ৰকাশ কৰিব বিচাৰিছে, কাৰণ আমি কি, মানুহক কি বুলি কোৱা হয়, শ্ৰেষ্ঠ জীৱ বুলি কোৱা হয়, শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ জীৱ বুলি কোৱা হয়। যাৰ কাৰণে কবিয়ে মানুহৰ লগত সংগ ৰাখি, মানুহক উদ্দেশ্য কৰি এই কবিতাখন কবিয়ে কি কৰিছে, লিখিছে। এই কবিতাখন লিখাৰ নিশ্চয় কোনো কাৰণ আছে। কবিতাখন লিখিছে কবিয়ে আমাৰ মাজত এখন কি কৰিব বিচাৰিছে, মানৱ সমাজৰ মাজত এখন মেছেজ বা এখন বাৰ্তা দিব বিচাৰিছে। কবিতাখন পঢ়ি যাতে আমি কিবা এটা তাৰ পৰা কি পাওঁ, মেছেজ পাওঁ। কবিতাখন কবি এইটোৱে বুজাব বিচাৰিছে, আহিছে মানুহ, গৈছে মানুহ, মানুহ মায়াবী জীৱ। মানুহক কবিয়ে কি বুলি কৈছে, আহিছে মানুহ, গৈছে মানুহ। এতিয়া কথা হয় যে কবিয়ে ক'ত মানুহ অহা বুলি কৈছে, ক'ত মানুহ যোৱা বুলি কৈছে। কবিয়ে ক'ত অহা বুলি কৈছে, পৃথিৱীখনৰ কথা কৈছে। কাৰণ আমি ক'ত বসবাস কৰি আছোঁ, পৃথিৱীখনত বসবাস কৰি আছোঁ, হয়নে নহয়? আমি পৃথিৱীখনত বসবাস কৰি আছোঁ যদি, যাৰ কাৰণে কবিয়ে তেনেকৈ কৈছে যে পৃথিৱীখনত মানুহ আহিছে আৰু আকৌ পৃথিৱীৰ পৰা দেখা গৈছে মানুহৰ কি হৈছে, যাবও লগা হৈছে। পৃথিৱীখনত মানুহৰ জন্ম হৈছে, আকৌ ঠিক একেটা সময়ত যদি কাৰোবাৰ জন্ম হৈ যায়, একেটা সময়ত আকৌ দেখা গৈছে যে কোনোবা মানুহৰ কি হৈছে,
হৈছে এই পৃথিৱীখনত সময় শেষ হৈ গৈছে, মৃত্যুবৰণ কৰিব লগা হৈছে। মানুহ মায়াবী জীৱ, কবিয়ে মানুহক কি বুলি কৈছে? মায়াবী জীৱ বুলি কৈছে। কাৰণ আমি ফাৰ্ষ্টতে পাইছোঁ, প্ৰথমতে কৈছোঁ যে মানুহক কি বুলি কোৱা হৈছে? শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ জীৱ বুলি কোৱা হৈছে। কাৰণ মানুহৰ লগত কাৰো কি নহয়? তুলনা নহয়। কোনো জীৱ জন্তুৰ লগত মানুহৰ কি নহয়? তুলনা নহয়। যাৰ কাৰণে কবিয়ে মানুহক কি বুলি কৈছে? মায়াবী জীৱ। মায়াবী, ইয়াত এটা শব্দ ব্যৱহাৰ কৰা হৈছে। ইয়াত এটা এই শব্দটোৰ বহু কেইখন কি আছে? যদি আমি চাব যাওঁ ইয়াৰ বহুতো কি আছে? অৰ্থ আছে। মায়াবী বুলি কোৱাৰ কাৰণ হৈছে যে মানুহ এনেকুৱা জীৱ যাৰ মাজত কি আছে? মানুহে মানুহক দুখ বুজি পায়, মানুহে মানুহৰ কষ্ট বুজি পায়, মানুহে মানুহৰ লগত মিলা প্ৰীতিতে থাকিব পাৰে, মানুহে মানুহৰ যিটো ভাল পোৱা এনাজৰী, এই এনাজৰীডাল মানুহে কি কৰিব পাৰে? খালি ধৰি ৰাখিব পাৰে। যাৰ কাৰণে মানুহক কি বুলি কৈছে কবিয়ে? মানুহ মায়াবী জীৱ বুলি কৈছে। মানুহটোৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়? আকৌ কৈছে কবিয়ে যে মানুহটোৰ অন্ত নাইকিয়া। সুত, এতিয়া সুত শব্দটো আকৌ ক'ত আমি ব্যৱহাৰ কৰোঁ? নদীৰ পানী কি হৈছে? একে লেঠাৰিয়ে বৈ গৈছে। আমি নদীৰ পানী কি বুলি কওঁ? এটা সুত বুলি কওঁনে নাই? ঠিক কবিয়ে মানুহ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়? কবিয়ে কৈছে মানুহৰ এই যে পৃথিৱীখনলৈ অহাৰ যিটো ৰাস্তা বা পৃথিৱীখনৰ অহাৰ যিটো পথ, এই পথৰ কি নহয়? কেতিয়াও অন্ত নহয়, কেতিয়াও অন্ত নহ'ব। কাৰণ আমি জন্ম হোৱাৰ আগতে বহুত মানুহৰ কি হৈছে? জন্ম হৈছে। আমি জন্ম হোৱাৰ আগতে বহুত মানুহৰ কি হৈছে? মৃত্যু হৈছে। সেইটো কাৰণে কি পৃথিৱী শেষ হৈছে নেকি? হোৱা নাই। যিমান মানুহৰ জন্ম হৈছে তাতকৈ দুগুণ মানুহৰ কি হৈছে? মৃত্যু হৈছে। যিমান মানুহৰ মৃত্যু হৈছে তাতকৈ দুগুণ মানুহৰ কি হৈছে? জন্ম হৈছে। পৃথিৱীখনত মানুহৰ কি হোৱা নাই? অভাৱ হোৱা নাই। মানুহ শেষ হৈ যোৱা নাই। আমাৰ কেতিয়াবা এনেকুৱা অনুভৱ হয়নে নহয় যে পৃথিৱীখনত যদি মানুহ মৰি শেষ হৈ যায়, পৃথিৱীখনত চাগে মানুহ নাথাকিব। ঈশ্বৰ এনেকুৱা এখন ৰাস্তা বনাইছে, যিখন ৰাস্তাৰ জৰিয়তে মানুহ আহিছে, আকৌ যিখন সোঁতৰ জৰিয়তে মানুহ আহি আছে, একেখন সোঁতৰ জৰিয়তে আকৌ মানুহৰ কি হৈছে? যাব লগা হৈছে। পৃথিৱীখনত মানুহৰ কি হোৱা নাই? অন্ত শেষ হোৱা নাই বুলিলে মৰত কিয়? সেই যাৰ কাৰণে পৃথিৱীয়ে কৈছে পৃথিৱীখনৰ পৰা মানুহৰ কেতিয়াও কি নহ'ব? মানুহ বোলা প্ৰাণীটো কেতিয়াও কি নহ'ব? শেষ নহ'ব। বা মানুহ বোলা জীৱটো কেতিয়াও কি নহয়? শেষ নহয়। মানৱী জনম দিয়া উঠুৱাই মানৱী কৰম হতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। আকৌ কবিয়ে কৈছে, কবি চন্দ্ৰ কুমাৰ আগৰৱালাই কৈছে যে মানৱী জনম দিয়া উঠুৱাই, ঈশ্বৰক প্ৰাৰ্থনা কৰি কৈছে, হয়তো ঈশ্বৰক উদ্দেশ্য কৰি কৈছে, হে ঈশ্বৰ মানৱী জনম দিয়া উঠুৱাই, মানুহৰ যে পৃথিৱীত তুমি মানুহক যে পৃথিৱীত পঠিয়াই দিয়া, মানুহক যে জন্ম দিয়া, এই জন্মটো তুমি কি কৰা? পৃথিৱীখনৰ পৰা উঠুৱাই দিয়া, নাইকিয়া কৰি দিয়া। মানৱী কৰম হতে, মানুহৰ কৰ্মৰ ফলত, কৰম মানে কৰ্ম কথা ইয়াত কি কৰিছে? বুজাইছে। মানুহ যদি বেয়া কাম কৰিছে, তুমি সেইজন মানুহক পৃথিৱীখনলৈ পঠিয়াব নালাগে। যদি মানুহ ভাল কাম কৰিছে তেন্তে তুমি পৃথিৱীখনলৈ কি কৰিব পাৰা? পঠিয়াব পাৰা। সেইটোৱে কৈছে মানৱী জনম দিয়া উঠুৱাই মানৱী কৰম হতে। মানুহ যদি ভাল কাম কৰিছে তেন্তে তুমি পৃথিৱীখনলৈ পঠিয়াই দিয়া, আৰু যদি বেয়া কাম কৰিছে পৃথিৱীখনলৈ পঠিয়াই নিদিবা। মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। আকৌ কৈছে মানুহৰ মৰম বুজিবা মানুহে, কাৰণ যদি তুমি ভাল মানুহ তেতিয়াহ'লেহে তুমি আন এজন মানুহৰ মৰম বুজি পাবা, আন এজন মানুহৰ দুখ বুজি পাবা, আন এজন মানুহৰ কষ্ট বুজি পাবা, আন এজন মানুহৰ অনুভৱ বুজি পাবা। এইটোৱে কৈছে যে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। মানুহৰ মৰম খালি কোনে বুজি পায়? মানুহে বুজি পায়। আমি কওঁ নহয়, আমি মানুহৰ কষ্টখিনি আমিয়ে বুজিব লাগিব। কাৰণ আমাৰ মনৰ দুখ, কষ্ট, বেদনা, আমাৰ মনৰ যিখিনি কি আছে দুখ, কষ্ট, বেদনা আছে, এইখিনি কি জীৱ জন্তুৱে বুজি পাব নেকি? নাপায়। কিন্তু কোনে বুজি পাব? আমাৰ যেতিয়া দুখ লাগে, আমাৰ দুখৰ কথাখিনি আমি কাৰ লগত মানে অলপ ক'ব বিচাৰোঁ, মনটো পাতল হ'ব, মানুহৰ লগতে ক'ম। তোমাৰ ঘৰত ছাপ'জ ধৰি লোৱা তোমাৰ ঘৰত কি আছে? এটা কুকুৰ আছে। কুকুৰৰ লগত তুমি মনৰ কথাখিনি পাতিবা নেকি? নাপাতা। তোমাৰ মনত যিমানে দুখ কষ্ট নহওক কিয় তুমি কুকুৰৰ লগত নাপাতা, কাৰণ কুকুৰে তোমাৰ কথা কি নকৰে? বুজি নাপায়। কিন্তু তোমাৰ মনত যেতিয়া দুখ কষ্ট আছে, তুমি এজন মানুহক লগ ধৰি তাৰ লগত, সেই মানুহজনৰ লগত যেতিয়া তোমাৰ মনৰ কথাখিনি প্ৰকাশ কৰিবা, তোমাৰ মনটো অলপ কি হ'ব? পাতল হ'ব। সেইটোৱে কৈছে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। আৰু ধৰম যে কি বুলি কৈছে? মৰমতে। ধৰ্ম মানে কি? ধৰ্ম। তুমি যি ধৰ্মৰে নোহোৱা কিয়, পৃথিৱীখনতো বহুত মানুহৰ জন্ম হৈছে, কিন্তু আমাৰ এটা নিয়ম আছে কি? পৃথিৱীখনত বহুত মানুহৰ জন্ম হৈছে, মানুহ একে। যদি আমি চাব যাওঁ, মানুহৰ দুটা চকু আছে, এটা নাক আছে, দুখন কাণ আছে, এটা মূৰ আছে,
মানুহৰ যিটো শৰীৰৰ অংগ চব একে কিন্তু ধৰ্মটো কি হয় বেলেগ বেলেগ হয় ইয়াত কি আছে হিন্দু ধৰ্ম আছে মুছলিম ধৰ্ম আছে তুমি যদি চাব যোৱা খ্ৰীষ্টান ধৰ্ম আছে এনেকৈ বহুতো ধৰ্ম আছে যাৰ কাৰণে কবিয়ে কি বুলি কৈছে ধৰ্ম যিমানেই নহওক কিয় চবৰে কি আছে এটা এটা ধৰ্ম আছে ধৰ্ম যিমানেই কি নহওক কিয় বেলেগ নহওক কিয় তথাপি তেখেত মানুহ আৰু এটা ধৰ্মৰ মানুহে এনেকুৱা হ'ব নেকি যে আমি হিন্দু ধৰ্মই মুছলিম ধৰ্মৰ মানুহৰ মনৰ কথা বুজি নাপাওঁ বা মুছলিম ধৰ্মই হিন্দু ধৰ্মৰ মানুহৰ কথা বুজি নাপায় তেনেকুৱাতো নহয় যাৰ কাৰণে কবিয়ে কি বুলি কৈছে মানুহ যি ধৰ্মৰেই নহওক কিয় কিন্তু মানুহে মানুহৰ মৰমখিনি কি কৰিব লাগে বুজি পাব লাগে আৰু বুজি পায়ো মানুহে মানুহৰ মৰমখিনি মানুহে মানুহৰ দুখ কষ্টখিনি যাৰ কাৰণে কবিয়ে কি বুলি কৈছে মানুহৰ মৰম বুজি পোৱা মানুহে ধৰ্ম যে মৰমতে ধৰ্ম মানে ধৰ্ম আৰু সেই আমি যি ধৰ্মৰে নহওক কিয় কিন্তু আমি মানুহে মানুহৰ দুখ কষ্টখিনি কি কৰোঁ বুজি পাওঁ মানুহেই লগ মানুহেই সংগ মানুহে পৰাৎপৰ এই যে পৃথিৱীৰ চকতো অধিক মানুহ নিজাপি ঘৰ মানুহেই লগ মানুহেই সংগ মানুহেই লগ মানে মানুহেই সংগ বুলি কিয় কৈছে যে মানুহেই কি মানুহৰ লগ মানে কি লগ মানে আমি বুজিয়ে পাওঁ লগ মানে বন্ধু ফ্ৰেণ্ড আৰু মানুহেই সংগ মানে তোমাৰ লগত সদায় তুমি যিকোনো বিপদতে পৰা বা তুমি ভাল কাম কৰা তুমি বেয়া কাম কৰা তুমি এটা বিপদত পৰা তোমাৰ সংগ দিয়া মানুহেই লগ মানুহেই সংগ মানুহে পৰাৎপৰ মানে কি বুলি কৈছে মানুহে পৰাৎপৰ তুমি যিকোনো এটা বিপদত পৰা তোমাৰ বন্ধুৱে তোমাক কি কৰিব তোমাক সহায় কৰিব মানুহে পৰাৎপৰ আমি ফাৰ্ষ্টতে পাইছিলোঁ নহয় মানুহক কি বুলি কোৱা হয় শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ যাৰ কাৰণে কবি এই শব্দটো ইয়াত কি কৰিছে ব্যৱহাৰ কৰিছে পৰাৎপৰ শব্দটো ব্যৱহাৰ কৰিছে পৰাৎপৰ শব্দটোৰ জৰিয়তে আমি এইটোৱে বুজিব পাৰোঁ যে মানুহ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ কাৰণ মানুহ তুমি যিকোনো বিপদতে নপৰা তুমি য'তেই নোযোৱা কিয় তোমাক মানুহে কি কৰিব লগ দিব তোমাৰ কোন বিপদত পৰিছা তাৰ পৰা মানুহে তোমাক কি কৰিব উদ্ধাৰ কৰিব এই যে পৃথিৱীৰ চকতো অধিক মানুহ নিজাপি ঘৰ আকৌ কবিয়ে কৈছে যে এই যে পৃথিৱী মানে আমি য'ত বসবাস কৰিছোঁ এইখন পৃথিৱীৰ কথা কবিয়ে কৈছে কাৰণ পৃথিৱীখনত কিহে বসবাস কৰিছে মানুহ বসবাস কৰিছে অকল মানুহেই নহয় জীৱ জন্তুও বসবাস কৰিছে কিন্তু কবিয়ে ইয়াত খালি কিহৰ কথা উল্লেখ কৰিছে মানুহৰ কথা উল্লেখ কৰিছে কাৰণ কবিতাটোৱে তেনেকৈ লিখিছে মানৱ বন্দনা বুলি কৈছে কাৰণ মানৱ বন্দনাৰ কথা কৈছে যদি আমি বেলেগ একো ক'ব নোৱাৰিম কাৰণ মানুহৰ কথাই আমি কি কৰিব লাগিব ক'ব লাগিব যাৰ কাৰণে কবিয়ে কৈছে এই যে পৃথিৱীৰ স্বৰ্গতো অধিক মানুহ নিজাপি ঘৰ পৃথিৱীখনত মানুহ থকাৰ কাৰণে পৃথিৱীখন কিহৰ নিচিনা হৈ পৰিছে স্বৰ্গৰ নিচিনা আমি স্বৰ্গত যোৱা নাই হয়তো স্বৰ্গৰ বিষয়ে আমি জানিছোঁ আমি শুনিছোঁ মানুহৰ মুখত শুনিছোঁ আমি কিতাপত পাইছোঁ যে স্বৰ্গ কি হয় বহুত ধুনীয়া স্বৰ্গ কি থাকে স্বৰ্গত দেখিবলৈ বোলে বহুত ধুনীয়া যাৰ কাৰণে কবিয়ে কৈছে পৃথিৱীখনত মানুহ বসবাস কৰাৰ কাৰণে মানুহৰ ভাল পোৱা থকাৰ কাৰণে মানুহে মানুহক বুজি পোৱাৰ কাৰণে পৃথিৱীখনক কবিয়ে কাৰ লগত তুলনা কৰিছে স্বৰ্গৰ লগত তুলনা কৰিছে মানুহ নিজাপি ঘৰ পৃথিৱীখনত মানুহৰ এখন ধুনীয়া এটা কি আছে পজা আছে বা ঘৰ আছে যাৰ কাৰণে এই ঘৰখিনিকে মানুহে কি কৰিছে স্বৰ্গৰ লগত তুলনা কৰিছে মানুহে দেৱ মানুহেহে মানুহ বিনে নাইকে কৰা পূজা পাদ্য ঘৰলৈ জয় মানৱ দেৱ মানুহৰ দেৱ এতিয়া আকৌ কবিয়ে কৈছে যে মানুহেই দেৱ আমি দেৱতা ক'ত থকা বুলি ভাবোঁ দেৱতা আকাশত থাকে চবৰে দেৱতা আছে নে নাই বৰষুণৰ দেৱতা আছে সূৰ্যৰ দেৱতা আছে টোপনিৰ দেৱতা আছে নে নাই ঠিক তেনেদৰে কবিয়ে এইটোৱে কৈছে যে মানুহে দেৱ মানুহে হেৱ এতিয়া আমি এটা কথা ইয়াত কবিয়ে ভাল এটা কথা কৈছে যে কি বুলি কৈছে মানুহে দেৱ আমি দেৱতা ক'ত বিচাৰিব লাগিব আমি দেৱতা আকাশত বিচাৰি নাপাম আমি দেৱতা পানীত বিচাৰি নাপাম আমি দেৱতা সূৰ্যত বিচাৰি নাপাম আমি দেৱতা ক'ত পাম মানুহৰ মাজতে পাম মানুহে দেৱ মানুহে হেৱ মানুহ বিনা নাইকে মানে কি বুলি কৈছে মানুহে দেৱতা আমি যদি মানুহক সন্মান কৰোঁ তেখেতৰ ভিতৰতে আমি কাক বিচাৰি পাম দেৱতাক বিচাৰি পাম মানুহে হেৱ মানুহক আমি কি কৰিব লাগে সন্মান কৰিব লাগে মানুহক সেৱা জনাব লাগে আমি ঈশ্বৰক ক'ত বিচাৰি পাওঁ আমি সৰুৰ পৰা শুনি আহিছোঁ ঈশ্বৰ ক'ত থাকে আকাশত থাকে ঈশ্বৰ ক'ত থাকে মন্দিৰত থাকে ঈশ্বৰ ক'ত থাকে মছজিদত থাকে আল্লাহ ক'ত থাকে মছজিদত থাকে কিন্তু নহয় আল্লাহ আমাৰ মাজতে আছে আল্লাহ আমাৰ মাজত আছে কাৰণে ঈশ্বৰ আমাৰ মাজত আছে কাৰণে আমি মানুহে মানুহৰ লগত ইমান ভালকৈ কি কৰিব পাৰিছোঁ জীৱন আগুৱাই লৈ যাব পাৰিছোঁ যাৰ কাৰণে কবিয়ে ইয়াত ভাল এটা শব্দ লিখিছে মানুহে দেৱ মানুহে হেৱ মানুহৰ মাজতে কি আছে দেৱতা আছে মানুহৰ মাজতে ঈশ্বৰ আছে মানুহৰ মাজতে আল্লাহ আছে আৰু যাৰ কাৰণে মানুহক আমি কি কৰিব লাগে সেৱা কৰিব লাগে সন্মান কৰিব লাগে শ্ৰদ্ধা কৰিব লাগে যেতিয়া আমি মানুহক শ্ৰদ্ধা কৰিম মানুহক সেৱা কৰিম মানুহক সন্মান কৰিম মানুহৰ
মানুহৰ জৰিয়তে আমি কাক বিচাৰি পাম ঈশ্বৰ আল্লাহ ভগৱানক আমি বিচাৰি পাম মানুহ বিনা নাইকিয়া মানুহ বিনা আৰু একো নাই পৃথিৱীখনত মানুহ বিনা আৰু কি নাপাম আমি কোনো ভাল বস্তু নাপাম মানে ভাল মানুহ বিচাৰি নাপাম মানুহক যদি তুমি সন্মান কৰিছা পৃথিৱীখনত চব বস্তু তুমি কি কৰিব পাৰিছা বিচাৰিব পাৰিছা মানুহক যদি তুমি কি কৰিছা কৰা পূজা পাদ্য অৰ্ঘ্যলৈ জয় জয় মানৱ দেৱ আকৌ কৈছে কৰা পূজা পাদ্য অৰ্ঘ্যলৈ যে কবিয়ে কৈছে মানুহক কি কৰিব দিছে পূজা কৰিব দিছে আমি ক'ত পূজা কৰোঁ আমি মন্দিৰত যাই কিনে পূজা কৰোঁ কিয় পূজা কৰোঁ যাতে ভগৱানৰ আমি আমাৰ মনৰ কথাখিনি ভগৱানক পূজা কৰি কিনে কওঁ যাতে ভগৱানে আমাৰ মনৰ কথাখিনি বুজি পায় আৰু আমি যিটো বিচাৰিছোঁ ভগৱানে যাতে আমাক সেইটোৱে দিয়ে যাৰ কাৰণে কবিয়ে কৈছে কৰা পূজা পাদ্য অৰ্ঘ্যলৈ জয় জয় মানৱ দেৱ আমি পূজা মন্দিৰত যাই কিনে কৰিব নালাগে আমি নামাজ মছজিদত যাই কিনে আল্লাহক মাতিব নালাগে আমি যদি আল্লাহক বিচাৰিব পাৰোঁ আমি যদি আল্লাহক বিচাৰোঁ বা আমি যদি ঈশ্বৰক বিচাৰোঁ তেন্তে আমি কাক প্ৰথমতে সন্মান কৰিব লাগিব পূজা কৰিব লাগিব মানুহক পূজা কৰিব লাগিব কাৰণ আমি এই কবিতাটোৰ জৰিয়তে এইটোৱে বুজি পাইছোঁ যে ঈশ্বৰ আল্লাহ দেৱতা কাৰ মাজত আছে মানুহৰ মাজতে আছে গতিকে আমি মানুহক সন্মান কৰিলে আমি কাক বিচাৰি পাম আল্লাহক বিচাৰি পাম ঈশ্বৰক বিচাৰি পাম আৰু যেতিয়াই মানুহক সন্মান কৰিম মানুহৰ দুৱাৰ আশীৰ্বাদতে আমাৰ মনৰ আশাখিনি আমাৰ মনৰ সপোনখিনি কি হ'ব তেতিয়াহে পূৰণ হ'ব কৰা পূজা পাদ্য অৰ্ঘ্যলৈ পাদ্য অৰ্ঘ্য মানে পূজা কৰা যিটো থাপনা যেনে ধূপ কাটি তাৰপিছত মম এইখিনি লৈ আমি কি কৰোঁ পূজা কৰোঁ নে নাই ঈশ্বৰক সেইটোৱে কৈছে কৰা পূজা পাদ্য অৰ্ঘ্যলৈ জয় জয় মানৱ দেৱ মানুহক কি কৰা জয় কৰা মানৱ দেৱ মানুহক কি কৰিব লাগে দেৱতা নিচিনা মানিব লাগে মানুহক কি কৰিব লাগে পূজা কৰিব লাগে